ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি গৈ আছোঁ দুইটাই পাহাৰৰ একেবাৰে ওপৰত। তো ধুনীয়া এটা ভিউ আছে পাহাৰৰ ওপৰত। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈ। যিমানে কষ্ট নহওক আজি যাইহে আহিছোঁ। তো প্ৰভাতে মোৰ পিছত আহি থাক, মই আগত গৈ আছোঁ। আৰু এডাল লাঠি এডাল লৈ লৈছোঁ হাতত, লাগে এডাল। কেনেকুৱা জাগা, ভাগৰ লাগিছিল। আৰু ইয়াত বহুত গৰমৰ কাৰণে অলপ জীয়াই লৈছোঁ। এয়া ঘাম ওলাই গৈছেগৈ, মানে ৰ'দটো বেছি দি আছে, বেছি যাবই নোৱাৰোঁ, অলপ যায় আৰু জীয়াই ল'বলগীয়া হৈ গৈছে। তো জীয়াই গৈ আছোঁ। আৰু আমি এখন বাগান পাইছোঁহি, আৰু এইটো বাগান ৰাখিবৰ কাৰণে এটা পঁজাঘৰ বনাই ৰখাইছে ইয়াতে। তো এইবোৰ কচু ৰুই থৈ দিছে ইয়াত। পাহাৰৰ জংঘলৰ মাজত সোমাই গৈছোঁ আহি। পাইছোঁ আৰু ভগৱানেহে জানে। এইটো অৱস্থা বেয়া হৈ গৈছে, মোৰো অৱস্থা বেয়া হৈ গৈছে। তথাপিও আহিছোঁ, এইখিনি অলপ হেলনীয়া, ভাল লাগিছে জেগাখিনি। কি জেগাত আহি পালোঁ দেই। আৰু এইখিনি পোৱাৰ পিছত আমাৰ বাট বঢ়াই গ'ল। কোনফালে যাম, কি কৰিম, একো বাট বিচাৰি পোৱা নাছিলোঁ। কেনেকুৱা জেগা দি আহিছোঁ। বহুত দুষ্ট কথা আছে। গুগল মেপে যোনফালে দেখাইছে ফাইনেলি পাই গ'লোঁ তিনি উধনীয়া। আৰু এইটোৱে আহিলে তিনি উধনীয়া শিলটো, মানে ইয়াৰ ওপৰত উঠি যাম আমি। তো চাই থাকক। আহি যাওক। তিনি উধনীয়া ঠাই। তো ভিউটো আপোনালোকক দেখুৱাই দিছোঁ, তো চাই থাকক। টাৰজানৰ ভইচটো দিব দে একো নহয়। মানুহে কয় এই জেগাখিনিত বোলে পূৰ্বপুৰুষতে ভীমে হেনো ইয়াতে ভাত বনাইছিলে। তো মানে কোনখিনিত কেনেকৈ ভাত বনাইছিলে ইয়াত একো ধৰিব পৰা নাযায়। মানে আপোনালোকক দেখুৱাই দিছোঁ শিলকেইটা কেনেকৈ। এইটো হৈছে তিনি উধনীয়া শিল, আৰু সিফালেও আছে দুটা। এই ঠাইখিনিত অহাৰ উদ্দেশ্য এটাই কথা হ'ল, মানে ইয়াত ধুনীয়া এটা ভিউ দেখা পায়। তো সেইকাৰণে বহু লোকে ইয়ালৈ আহে। আৰু যিসকলে গম পোৱা নাই এইখিনি ঠাইলৈ এবাৰ আহিব, এটা ধুনীয়া দৃশ্য দেখা পাব। এইফালে চাওক, পিছফালে। তো সকলোৱে আহিব এবাৰ। তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তো লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই। ঠেক হয় জেগাখিনি।